Hello everyone, welcome back to my channel. Oats cake recipe to sai bhal pale please like, share and subscribe kori dibo. Thank you. Prothomote moi adha cup moida loisu aru 1.5 cup oats loisu. Etia moi yat adha cup gur dim. Gurkhini diar pisot moi ghiu adha cup di disu. Baking powder 1 চামুচ দিম. তাৰ লগতে বেকিং সোডা আধা চামুচ দিছো আৰু নিমখ অকণমান দি দিছো. এতিয়া মই ইয়াত ভেনিলা এসেন্স অলপ দি দিছো. নিদিলেও হয় কিন্তু দিলে টেষ্টটো অলপ ভাল আহে. এতিয়া মই ইয়াত 1 কাপ গাখীৰ ব্যৱহাৰ কৰি মিশ্ৰণটো ভালদৰে গুলি লম. কেকৰ মিশ্ৰণখিনি ভালদৰে গুলা হোৱাৰ পিছত এটা বাটিত মই তেল খানি তাত গুৰি ময়দা অলপ দি লৈছো. তাত এতিয়া মই মিশ্ৰণখিনি দি দিম. দুই মিনিট মান মিশ্ৰণখিনি বাটিটোতে ৰাখি মই ওভেনটো প্ৰিহিট কৰি লম. প্ৰিহিট হোৱাৰ পিছত কেকটো 180 ডিগ্ৰী দি 30 মিনিটৰ কাৰণে মই ওভেনত ভৰাই দিম. আমাৰ কেক ৰেডি হৈ গ'ল. এই ৰেচিপিটো মোক খুৰীয়ে শিকাইছিলে, সেই কাৰণে আপোনালোকলৈ বুলি আগবঢ়ালোঁ. ময়ো প্ৰথম বনাইছোঁ, আপোনালোকেও বনাই খাই চাব বুলি আশা ৰাখিলোঁ. আজি ৰেচিপিটো যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব. থেংক ইউ.